PM কিষাণ বেনিফিচিয়াৰীসকলৰ বাবে এটা ডাঙৰ আপডেট আহিছে। আপুনি PM কিষাণৰ আঁচনি টকা পাই আছে নেকি? যদি পাই আছে, এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকল কৃষকে এতিয়ালৈকে eKYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকে আগন্তুক কিস্তিৰ টকা বন্ধ হ'বও পাৰে। আপোনালোকে অতি সোনকালে আপোনাৰ ওচৰৰ CSC চেণ্টাৰত গৈ ভিজিট কৰক আৰু eKYC সম্পূৰ্ণ কৰক। কাৰণ PM কিষাণ পৰ্টেলটো আপডেট হোৱাৰ পিছত eKYC যিটো অপশ্যন আছিলে, সেই অপশ্যনটো পৰ্টেলটোৰ পৰা আঁতৰাই দিয়া হৈছে। আপোনালোকে নিজেই eKYC কৰিব নোৱাৰিব। আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰত ভিজিট কৰি আপোনালোকে eKYC সম্পূৰ্ণ কৰক আৰু জুনৰ লাষ্ট উইক বা জুলাই ফাৰ্ষ্ট উইকত আপোনালোকে PM কিষাণৰ আপোনালোকৰ কিস্তি সোমাব। গতিকে অতি সোনকালে আপোনালোকে গৈ CSC চেণ্টাৰত আপোনালোকে eKYCটো সম্পূৰ্ণ কৰি লওক আৰু এনেধৰণৰ গভৰ্ণমেণ্ট স্কিম আৰু কাৰ্ড আপডেট পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।